গোলাঘাটৰ জামুগুৰিত যুৱ মৰ্চাৰ উদ্যোগত খাদ্য সামগ্ৰীৰ বিতৰণ। দেশত কৰোনা আতংকই চৌদিশে লগাইছে কেৱল হাহাকাৰ। প্ৰান্তে প্ৰান্তে খাদ্যৰ নাটনি। ঠিক তেনে সময়ত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত জামুগুৰি যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিত শুক্ৰবাৰে বিয়লি বেলা বৃহত্তৰ জামুগুৰি অঞ্চলটিৰ প্ৰায় 100টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। জামুগুৰি যুৱ মৰ্চাৰ কেইবাজনো সক্ৰিয় কৰ্মীৰ নেতৃত্বত উক্ত দিনা চাউল, মিঠাতেল, আলু, দাইল, নিমখ আদিৰ লগতে শাক-পাচলিৰ বিতৰণ কৰে। জামুগুৰি যুৱ মৰ্চাই লোৱা এনে পদক্ষেপক সকলোৱে শলাগ লৈছে। নিউজ ডেস্ক, দৈনিক টাইম। 30 জন সদস্যই 100 জন দৰিদ্ৰ পৰিয়াললৈ আমি খাদ্য মানে প্ৰদান কৰিম। এতিয়া আমাৰ প্ৰস্তুতি হৈ গ'ল। এতিয়া আমি বিলাবলৈ যাত্ৰা কৰিম। কি বস্তু আপোনালোকে প্ৰদান কৰিম? আমি আলু, দাইল, ৰঙালাও, তেল, মিঠাতেল, বিস্কুট। কিমান ঘৰ মানুহক আপোনালোকে? আমি 100 জনৰ ওপৰত আছে। 100 ঘৰৰ ওপৰত আমাৰ দৰিদ্ৰ পৰিয়াললৈ আমি খাদ্য বিলাম। আজি গোলাঘাট জিলাৰ জামুগুৰি যুৱ মৰ্চাৰ উদ্যোগত আজি আমি 30 জন সদস্যই জামুগুৰি যুৱ মৰ্চাৰ 30 জন সদস্যই আমি 100 ঘৰ দৰিদ্ৰ পৰিয়ালক আমি কিছু পৰিমাণে সাহায্য বিতৰণ কৰিছোঁ। আৰু লগত সাহায্যত আছে আমাৰ চাউল দিছোঁ, আলু, দাইল, মিঠাতেল, তাৰপিছত বিস্কুট আৰু কিছু সামগ্ৰী দিছোঁ। আৰু পিছলৈ আৰু কৰিম বুলি ভাবিছোঁ। এতিয়া আমি অকল 100 ঘৰ প্ৰথমতে কৰিম বুলি প্ৰথম আমি পদক্ষেপটো লৈছোঁ।